বিয়া খাবলৈ বুলি ওলালোঁ দেই বন্ধুসকল। কালি যিহেতুকে মটেল দিয়া আছিলে, আজি বিয়া। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনালোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। আৰু এতিয়া আমি ওলাইছোঁ বিয়া খাবলৈ। এয়া ওলাই ৰেডি, একদম ওচৰতে হয়, চিম্পুলকৈ ওলাইছোঁ। সেইফালে বেটি মায়ে নাযায় বোলে, পুচু আমি কেইজন গৈ আছোঁ এতিয়া। আৰু গোপিনীসকল আহি আছে বাৰু, এতিয়া আমি যাওঁ। তাই যিহেতুকে দালি খুচলি হয়, অলপ সোনকালে যাব লাগিব ন, লাগে পটককৈ, সেইকাৰণে ওলালোঁ ন, এনেকৈ ওলাইছোঁ। আৰু তাই আকৌ ৰাতিপুৱা আহিলে, গা ধুৱাই দিলোঁ বাহিৰে বাহিৰে। কালি কইনাৰ লগত থাকিলে যিহেতুকে ৰাতিপুৱা একদম গৰম পানী বাৰু, হ'লেও আকৌ এতিয়া আকৌ একেদিনাখনে কৰিছে যিহেতুকে ৰাতিপুৱা চানা গা ধুৱাই, এতিয়া আকৌ গোপিনী আহিলে আকৌ গা ধুৱাব, মানে সেইটো একেদিনাখনে চবকুচ কৰি দিছে। পৰীক্ষা চলি আছে যিহেতুকে ছোৱালীজনী। বাৰু ঠিক আছে, এতিয়া যাওঁ, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু। আমাৰ পুচু ক'ত? এইফালে মায়ে নাযায় বোলে, মাৰ কাৰণে ভাত পানী ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি থৈ। আৰু এতিয়া আহি আছোঁ, এয়া ওচৰতে যে 2 মিনিটৰ ৰাস্তা। আৰু এইফালে আমাৰ গোপিনীসকল আহি পালেহি, এইফালে এয়া গোপিনীসকল আহি আছে। আৰু এইবিলাক কাপোৰ পিন্ধি আছে, ধুনীয়াকৈ কাপোৰ পিন্ধাব মাতিছিলে, দুজনীমানক পিন্ধাই দিলোঁ। এইফালে এয়া সুন্দৰ কাপোৰ পেহেনাই আৰু এতিয়া আমাৰ কইনা এইফালে গা ধুৱাবলৈ উলিয়াই অনা হ'ল। সেইফালে এয়া কইনাজনী বহি আছে। জেগাটো অকণমান যে দিগদাৰ আছে, একদম কম জেগাতে কৰিব লগা হৈছে। আমি যিহেতুকে লোকৰ মানে আনৰ জেগাত আছোঁহি ন, নিজৰ গাঁৱৰ পৰিৱেশত নাই যিহেতুকে, সেইটো কাৰণে মানে এনেকৈ মানে সৰু সুৰাকৈ নিয়মটো কৰি দিয়া হৈছে। কইনা ঘৰৰ ফালে মানে তেনেকুৱাকৈ নিয়ম একোৱেই নাই বোলে, হ'লেও মাজনী যিহেতুকে শদিয়াৰে হয় ন, আৰু য'ত যি পৰিৱেশত আছে মানে তাকেই কৰি দিয়া আছে। আৰু গোপিনী বুলিবলৈ আমাৰ ইয়াত তেনেকুৱাকৈ গোপিনী নায়েই, যি গোপিনীখিনিয়ে মানে গোপিনী হ'ব লগা হৈছে। আৰু এতিয়া এয়া মৰ্টেল দি আছে। মৰ্টেল দিছে। কইনা নোৱাই ধুৱাই হৈ গ'ল, এতিয়া ভিতৰলৈ লৈ অহা হ'ল। মামীয়েকে, কইনাৰ মামীয়েক হয়, মামীয়েকে ধুনীয়াকৈ মেকআপ কৰি দিছে। দেখিবলৈ ইমান মৰম লগাজনী হৈছে, দেখিছেনে কইনাজনী? সঁচাকৈ সৰু ল'ৰা ছোৱালীবোৰ যে কেতিয়ানো ডাঙৰ হৈ যায় গমকেই নাপাওঁ ন। আৰু এইফালে ধুনীয়াকৈ এয়া তাইক মানে জোকাই থকা হৈছে। আৰু দৰা আহিব, এতিয়া দৰাই লৈ যাব। তাই মানে একদম খং হৈ গৈছে, দৰা আহিব কোৱা দেই কইনা। এতিয়া আকৌ এইফালে চাহ খোৱা সময়, চাহ খাই আছে সকলো ৰাইজে। এইফালে কি চাহ আছে? গাখীৰ চাহ। আকৌ এই আইতাহঁত আহিছে এইফালে। কি বস্তু মাজলৈ আহিবা, খুন্দা হাতে নাহিবা, ধুনীয়াকৈ ভাত পানী খাই বৈ ওলাইছোঁ। এতিয়া কইনাৰ আইতা, পেহী, পেহাৰ লগত কথা পাতি থকা হৈছে বাৰু এতিয়া। আৰু কইনা ঘৰ আছে এখন স্কুলৰ ভিতৰত, মানে বাৰাণ্ডাত। এইখন হৈছে হোষ্টেলখন বাৰু, এয়া দেখাই পাইছে নহয় আপোনালোকে। বাহিৰত বাৰু বহুত জেগা আছে, হ'লেও মানে কইনা ঘৰ মানে ইমান নিয়ম নাই, তথাপিও অকণমান সৰুকৈ নিয়মখন কৰি দিলে গোপিনী মাতি কিনে। আৰু বৰ মানে জাক জমকতা নাই, আপোনালোকৰ নিচিনা নহয় আৰু সৰুকৈ, জাষ্ট সৰুকৈ কৰিছে বিয়াখন। এইফালে এতিয়া বিয়া ঘৰৰ পৰা আহিলোঁ, আহি কিনে এতিয়া গোপিনী আইসকলৰ লগত আহিলোঁ। এতিয়া আমাৰ ঘৰ পালোহি, বিদায় লৈছোঁ দেই। বিয়া খাই আহি ঘৰ পালোহি। আৰু বিয়াখন একদম ধুনীয়াকৈ ভালকৈ গ'ল। লগতে বেটি অথনিয়ে তাইৰ কাম শেষ হ'ল, কিন্তু ঘৰলৈ পঠাইছিলোঁ, নাহিলোঁ। এতিয়া মোৰ লগত আহিলে, আহি পালেহি ঘৰ, আমিও আহি পালোহি। এতিয়া এয়া চব্জিও বাঢ়িলোঁ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু বিয়া ঘৰৰ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ইমানতে মোৰ আজি ভিডিঅ'টো বিদায় লৈছোঁ। আৰু আপোনালোকক কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। আৰু নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। কলফুলৰ হাতেৰে বাই বাই দি দিছোঁ, বাই বাই।